আমি আজি স্বদেহ অধ্যয়নৰ 5 নম্বৰ চেপ্টাৰৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম, যিবোৰ প্ৰশ্ন অহা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেইবোৰ প্ৰশ্ন আলোচনা। প্ৰশ্ন নম্বৰ 1, ভূগোল বিজ্ঞানত ব্যৱহাৰ হৈ থকা প্ৰধান আহিলাক খালী ঠাই দিয়া আছে বোলে লিখা আছে। ইয়াত খালী ঠাইত মানচিত্ৰ বহিব। প্ৰশ্ন নম্বৰ 2, কাৰ সহায় লৈ মানচিত্ৰ অংকন কৰা হয়? খালী ঠাইত বহিব মাপনিৰ সহায় লৈ মানচিত্ৰ অংকন কৰা হয়। প্ৰশ্ন নম্বৰ 3, কোনে পোনপ্ৰথমতে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল? উত্তৰ, ইৰাটোস্তেনিছে পোনপ্ৰথমতে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল। প্ৰশ্ন নম্বৰ 4, ইছলামীয় সোণালী যুগৰ বিখ্যাত মানচিত্ৰকৰ খালী ঠাই মানে তাতে কোন ধৰি ল'লেই হ'ল। 1154 চনত উৎকৃষ্ট মানচিত্ৰ প্ৰস্তুত কৰিছিল। উত্তৰ, আল ইদ্ৰিছ। খালী ঠাইত আল ইদ্ৰিছ বহিব। প্ৰশ্ন নম্বৰ 5, অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা কটাকটি কৰি কি গঠন কৰে? উত্তৰ, জালি গঠন কৰে। প্ৰশ্ন নং 6, পথাৰ জৰীপ কৰোঁতে অতি সৰল পদ্ধতি ব্যৱহাৰ কৰে। খালী ঠাইত কি বহিব? উত্তৰ, অথালি পথালিকৈ থকা পদ্ধতি ব্যৱহাৰ কৰে। আমি এতিয়া কাষত থকা ফুল মাৰ্কৰ কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু উত্তৰ দিবলৈ চেষ্টা কৰিম। প্ৰশ্ন নম্বৰ 6, মাপনি কাক বোলে? ই কেই প্ৰকাৰ আৰু কি কি? উত্তৰ, ভূপৃষ্ঠত থকা যিকোনো দুটা নিৰ্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰ প্ৰতিনিধিত্ব কৰা দূৰত্ব অনুপাতকেই স্কেল বা মাপনি বোলে। মাপনি 3 প্ৰকাৰৰ: ৰৈখিক মাপনি, উক্তি মাপনি আৰু নিৰপেক্ষ ভগ্নাংশ। এই 3 প্ৰকাৰৰ মাপনি থাকে সদায়। প্ৰশ্ন নম্বৰ 4, দূৰ সংবেদন কাক কয়? দূৰ সংবেদন হৈছে এক বিশেষ প্ৰযুক্তি য'ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্য-পাতি আদি সংগ্ৰহ কৰা হয়, তাকেই দূৰ সংবেদন বোলে। মানচিত্ৰ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, মানচিত্ৰ প্ৰধানকৈ 2 প্ৰকাৰৰ: নিদৰ্শনমূলক মানচিত্ৰ আৰু বিষয় প্ৰসংগ থকা মানচিত্ৰ। মানচিত্ৰৰ সৈতে কি কি উপাদান জড়িত হৈ আছে? মানচিত্ৰৰ সৈতে সাধাৰণতে 3টা উপাদান জড়িত হৈ থাকে। সেইকেইটা হ'ল মাপনি, সাংকেতিক চিহ্ন আৰু গ্ৰিডছ জড়িত হৈ থাকে। অভিক্ষেপ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, অভিক্ষেপ 3 প্ৰকাৰৰ। সেইসমূহ তলত উল্লেখ কৰা হ'ল: বেলুন অভিক্ষেপ, সাংকফ অভিক্ষেপ আৰু শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ।
GIS ছফ্টৱেৰৰ দ্বাৰা কি কি কাৰ্য সাধন হয়? উত্তৰ, GIS ছফ্টৱেৰৰ দ্বাৰা বহুতো কাৰ্য সাধন হয়। সেই কাৰ্যসমূহ তলত উল্লেখ কৰা হ'ল: ক. সংগ্ৰহ, খ. সংৰক্ষণ, গ. বিশ্লেষণ, ঘ. উৎপাদন। যদি পৰীক্ষাত কুৱেশ্যনটো 5 মাৰ্কৰ বা 4 মাৰ্কৰ কাৰণে আহে, তেনেহ'লে অলপ এই পইণ্টকেইটা অলপ বহলাই আলোচনা কৰিব লাগিব। কিতাপত আছে, গতিকে সকলোৱে চাই ল'লেই ভাল হ'ব। আৰু আহে পৰীক্ষাত আহে 5 মাৰ্কৰ কাৰণে বা 4 মাৰ্কৰ কাৰণে। এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যিবোৰ প্ৰশ্ন অহা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, সেইবোৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। ভূগোল বিজ্ঞানৰ পিতৃ কোন? উত্তৰ, ইৰাটোস্থেনিছক ভূগোল বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। মানচিত্ৰ প্ৰস্তুত কৰোঁতাক কি বুলি জনা যায়? যিয়ে মানচিত্ৰ বনায় তাক কি কোৱা হয়? উত্তৰ, মানচিত্ৰকৰ। তাক মানচিত্ৰকৰ বুলি জনা যায়। ভূগোল জিঅ'গ্ৰাফী গ্ৰন্থৰ লিখক কোন বা ৰচক কোন? উত্তৰ, টলেমী জিঅ'গ্ৰাফী বা ভূগোল গ্ৰন্থৰ ৰচক বা লিখক। আটাইতকৈ সৰল জৰীপ পদ্ধতিটো কি? উত্তৰ, শিকলি জৰীপ আটাইতকৈ সৰল পদ্ধতি।